নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকে আকৌ এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো সাধু কথাটো অলপ বেলেগ সাধু কথা সেইটো অলপ মানে প্ৰকৃতিৰ লগত অলপ মানে আমাৰ জড়িত আছে তেনেকুৱা ধৰণৰ তো যিকোনো সাধু কথাটো আমি আৰম্ভ কৰোঁ এখন দেশত এখন মানে বিশাল অভয়াৰণ্য আছিল আৰু এই বিশাল অভয়াৰণ্যখনত বহুতো জীৱ জন্তু চৰাই চিৰিকটি একেলগে বাস কৰিছিল যেনে হৰিণ মোৰ লগত হৰিণ আছে এইটো মানে আমাৰ পুতুলাৰ যিটো হৰিণ এইটো আছে ইতিমধ্যে সো হৰিণ খুব প্ৰিয় মোৰ ভাল পাওঁ খুব হৰিণ তাৰ পিছত বাঘ হাতী গড় বিভিন্ন আৰু এনেকুৱা ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি বহুত আছে খুব ভাল লাগে সিহঁতে একেলগে কি কৰে সহবাস কৰে আৰু খুব ভাল এটা পৰি সাপৰ পৰা আদি কৰি সব আছে তাত আৰু মুঠতে কিন্তু হলো কি হ'ব সেই দেখত চিকাৰীৰ মানে চৰাং চিকাৰীৰ সংখ্যাটো বহুত বেছি তাত চৰকাৰে বহুত ৰোধ কৰিব চাই আছে কিন্তু ভালকে পাৰা নাই চেষ্টা কৰিছে কিছু সফল হৈছে কিছু বিফল হৈছে কিন্তু চৰাং চিকাৰী কি কৰে কৈছোন বিশেষকৈ এই আমাৰ যে মৰম লগা জন্তু এটা হৰিণটো খুব বধ কৰে ইহঁতে সো হৰিণটো এনেকৈ হৰিণ মানকে মাৰতে এটা মত মানে কি হ'ল হৰিণৰ সংখ্যা একেবাৰে কমি গ'ল সো হৰিণৰ সংখ্যা কমি গ'লে তো বাঘৰ অলপ দিগদাৰ হ'বই নিশ্চয় সো বাঘৰ খুব অসুবিধা হ'ল বাঘৰ সংখ্যাও লাহে লাহে কমিব ধৰিলে সো যাই এটা এদিনখন কি হ'ল এটা বাঘৰ মানে হি 3 দিন ধৰি তাৰ মানে হি তাৰ আহাৰ খাবলৈ পোৱা নাই মানে যি মাংস খায় বিশেষকৈ হৰিণৰ মাংস তাৰ খুব প্ৰিয় সো বাঘে তাৰ মানে কি কৰিলে ইফালে ঘূৰি ফুৰে যায় ক'তো মানে ভালকে দেখা হৰিণৰ সংখ্যা কমি গৈছে সো হি ভোকতে থাকবা নৰা হ'ল হৈ তাৰ মানে কি কৰিলে হি উপায় বিমেৰ ওচৰতে এটা কি আছিল শহাপহু আছিল যিদিকে শহাপহুটো আছিল শহাপহুটো এটা কি থাপ মাৰি ধৰিলে শহাপহুটো থাপ মাৰি ধৰি তাৰ মানে কি কৰিলে হি জাস্ট খাবা ওলাইছে আৰু তেনেকুৱা সময়তে শহাপহুটো কৈছে মোক এৰি দিয়া মোক কিয় খায় এনেকুৱা কৈ দিছিল কিন্তু তথাপিতো হি এৰি দিয়া নাছিল তত খাবা ওলাইছে এনেকুৱা সময়ত এনে কি দেখা পাই এটা অলপমান দূৰত পনে কি দেখা পাই এটা ধুনিয়া একদম তো হৰিণ দেখা পায় তো হি কি কৰে সো হৰিণৰ লোভত তাৰ মানে কি কৰে ওজন শহাপহুতে এৰি দিয়ে যা তোমাক মই যদিকে চিঙৰি আছে মই নাখাম সেইমতে কি কৰে হৰিণক হি পিছা কৰে বা খেদি যায় তোমালোকেতো জানাই নিশ্চয় সে বনত বেগাবন টকাই হৰিণে হয় খুব বেগাই দৌৰে সো বাঘো খুব পিছে দৌৰি আছে কিন্তু হৰিণক ধৰিব পৰা নাই লাষ্টত নোৱাৰিলে আৰু ক'বাত বেলেগৰ ফালে গুচি গ'ল তাৰ যদি বেজাৰ মনেৰে তাৰ মানে কি কৰিলে কোচোন আকৌ মানে আগৰ ঠাইলৈ আহিলে এবাৰ ভাবলাই যে যি হ'ল আৰু মই কিয়া এনেকুৱা কৰিলো মই কোৰ হৰিণৰ পিছে গলো এটা কাম কৰিব লাগিল মই সেই শহাপহুটোৱে খাটো ভাল হ'ব তাৰ পিছত হি কি কৰিলে শহাপহুটোৰ ওচৰলৈ গছটো যে চাই মানে যাই পেলাই যে চাই শহাপহুটোতো একেবাৰে নাই তাৰ পৰা নোহোৱা হৈছে আৰু শহাপহুটোনো কিয় থাকিব বাঘে ধুনীয়াকে এৰি দিছে তাক সি জীৱন পাই গৈছে আনন্দময়ৰে গুচি সো বাঘে একদম মূৰৰ কপালে তাত হাত দিলে যে কি হ'ব এতিয়া মইচোন একদম ভোকতে থাকিব লাগিব সি তেতিয়া ভাবিব ধৰিলে যে কি মই কিয় অতি লোভ কৰিছিলো ইছৰাম মই যদি অতি লোভ নকৰি যদি শহাপহুতে অন্তত খালো অন্তত মই কি আজি ৰাতিটো অন্তত মোৰ কিবা ভাল লাগিলে হয় কিবা ভালে থাকিব পাৰিলোহেঁতেন অন্তত মোৰ ভোকটো অলপ হ'লেও মৰিলেহেঁতেন যদি ভাবি থাকিলে কিয় মই লোভ কৰিছিলো অতি লোভ কৰাটো খুব বেয়া দেই একদম খুব বেয়া আৰু বাকী নিজকে তাৰমানে এনেকুৱা ক'ব ধৰিলে তেনেকুৱা সময়তে কি হ'ল কোচোন জানে এইটো তাত সেই দেখত চৰাং চিকাৰীৰ সংখ্যাটো অলপ বেছি সেই দেখত তাৰমানে কি হ'ল মানে চৰাং চিকাৰী দেখা পালে এইটো অলপ বাঘ আৰু এটা বাঘটো এটা কাম কৰি ধৰিয়ে লৈ যাওঁ কিবা এটা কৰিব পাৰিম তাক সেইভাবে কি কৰিলে চৰাং চিকাৰী তাৰমানে কি কৰিলে জাল পুৰা দি পেলাই কি কৰিলে বাঘটো তাৰমানে কি ধৰিব চালে আৰু ধৰিছে মাত্ৰ এই সময়তে তাৰমানে কি হ'ল কোচোন সেই দেখত যিবিলাক মানে কি আছিল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছিল মানুহ তাৰমানে কি কৰে ঘূৰি আছে ঘূৰি থাকোঁতে দেখা পালে চৰাং চিকাৰীক দেখা পালে সো কি কৰিলে এবাৰ চৰাং চিকাৰীকো আৰু ধৰিলে বাঘটোৱে গোটেইবিলাক একেলগে তাৰমানে কি কৰিলে কোচোন লৈ গ'ল তাৰমানে তেতিয়া বাঘটোৱে মনে ভাবিলে মই যেনেকৈ অতি লোভ কৰান্তে মৰিছো আজি ইহঁতেও তাৰমানে মৰিল চৰাং চিকাৰীবিলাকো ইহঁতে সদায় হৰিণ মাৰে কিয় মাৰে কিন্তু আজি বাঘো মাৰিব চাইছে ইয়াতে আজি পাক জুতি পাক আতে বহুত বেছি হৈ গৈছে ইহঁতৰ লাহে গতিকে আজি শাস্তি পাবই লাগিব বাঘটোৱে আৰু মনে এনেকৈ ভাবি যাইছে মোৰ যি হয় হ'ব আৰু মোৰোতো কিবা হৈছে সেইমতে কি কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টে নি কিনে কি কৰিলে কোচোন সেই চৰাং চিকাৰীকেইটাক উচিত ব্যৱস্থা ল'লে আইনী ব্যৱস্থা ল'লে সিহঁতক পুৰা জেলত পুৰা ভৰাই ধৰিলে একদম সাৰা জীৱন মানে জেল ওলাব নোৱাৰা কৰি আৰু বাঘটোকে কি কৰিলে কোচোন ভালদৰে অলপ মানে কি কৰে খাদ্য পাতি যোগান ধৰি বাঘটো আকৌ তাৰমানে কি কৰিলে কোচোন বনত এৰি দিলে তেতিয়া বাঘটোৱে ভাবিলে যে মানুহৰ মাজতো কিমান যে বিভিন্নতা কিছুমানে চৰাং চিকাৰী কৰে আমাক মাৰি পেলাই গছ কাটি শেষ কৰি দিছে অক্সিজেনৰ শেষ কৰি দিছে আমাৰ অৱস্থান বেয়া কৰি দিছে এই মানুহৰ মাজৰে কিছুমানে গছ গছনি কাটব নালাগে ভালদৰে ৰাখিব লাগে হয় না আমাক আৰু সুৰক্ষা দি ৰাখিব লাগে এইবিলাক কথা ভাবে
সো মানুহবিলাক প্ৰত্যেকে যদি এনেকুৱা ভাল হ'লে কিমান যে ভাল হ'লে আমাৰ সো যি কি নহওক আমি এটা কাম কৰিব লাগিল যে আমি ভালদৰে থাকিব লাগিল আমি আৰু বেলেগ হেই নকৰোঁ ময়ো আৰু চৰাং চিকাৰী আহিলে এইবিলাক আমি আৰু আমি সকলোৱে ইজন ইজনক তাৰমানে কি কৰিলে সংকেত দিয়া কৰিব লাগিল তেতিয়াৰ পৰা বাঘে তাৰমানে কি কৰিলে যে চৰাং চিকাৰী আহিলে সংকেত দিয়া কৰিলে জীৱ জন্তুবিলাকৰ মাজত যদিকে বাঘেই ৰজা হয় তাৰপিছত তেতিয়াৰ পৰা বাঘক সকলোৱে তাৰমানে কি ভালো পোৱা হ'ল আৰু সেইমতে বাঘটো সকলোৱে জীৱ জন্তুৱে কি কৰিলে কচোন ভালদৰে জীয়াই থাকিব ধৰিলে সো আমি এই সাধু কথাটোৰ পৰা এটা কথা নহয় বহুত কথা আমি শিকিছোঁ যে ধনাছ অতি লোভ কৰাটো খুব বেয়া অতি লোভ কৰি নিজৰে মানে মৃত্যু হয় বা নিজৰ মানে কি বিপদ অচৰ চাপে লগতে আমি যে পৰিৱেশৰ প্ৰতি গুৰুত্ব দিব লাগে হয় না পৰিৱেশৰ লগত যিটো আমি ভাৰসাম্য ৰক্ষা কৰি চলিব লাগে গছ গছনি কাটিব নালাগে নহয় যে আমাৰ যিবিলাক জীৱ জন্তুৰ মানে বাসস্থানবিলাক মানে কি কৰিব লাগে ধ্বংস কৰিব নালাগে এইবিলাকৰ ওপৰত আমি কি কৰি দিব লাগে গুৰুত্ব অলপ দিব লাগে আমি এই কথাটো শিকিলোঁ ধন্যবাদ বন্ধুসকল বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক খুব ভাল পাইছে মই আজি কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব নকওঁ এইটো আপোনালোকে নিজে বুজি ল'ব যদি ভাল পাইছে নিশ্চয় মই ভাবোঁ শ্বেয়াৰ বা কমেণ্ট কৰিব ধন্যবাদ